Hello everyone, onnesonor eta notun video লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। যোৱা বছৰ আপোনালোকে এনেকুৱা বহুত মিম দেখিছিল হয়তো যেতিয়া নেপালৰ পিএম কেপি শৰ্মা ওলি ক্লেম কৰিছিল যে আয়োধ্যা একচুয়ালি নেপালতহে আছিল। ৰাম একচুয়ালি নেপালীহে আছিল। কি যুক্তিত তেওঁ কথাষাৰ কৈছিল মই হলে আজিলৈ বিচাৰি নাপালো। বাৰু কিন্তু এতিয়া কথা হ'ল যে তেওঁৰ কথা হঠাৎ আজি কেনেকৈ ওলাল। Actually, তেওঁ আকৌ 21 জুন আন্তৰ্জাতিক যোগা দিৱসৰ দিনা আকৌ সেই আগৰ দৰে অদ্ভুত ষ্টেটমেণ্ট দিয়া প্ৰথাটো আগবঢ়াই নিলে আৰু ক'লে যে যোগা একচুৱেলি নেপালৰহে হয়, ইণ্ডিয়াৰ নহয়। বাৰু যিয়ে নহওক আমাৰ কাম হ'ল ফেক্ট চেক কৰা, গতিকে আমি তাতে ধ্যান দিওঁ নে কি কয়। যোগা ক'ত প্ৰথমে আৱিষ্কাৰ হৈছিল, এক্সাক্ট প্লেচ কি আছিল তাক এতিয়ালৈ সঠিকভাৱে জানিব পৰা হোৱা নাই। সেয়ে যেতিয়া যোগাৰ অৰিজিনৰ কথা আহে বহুতে সাউথ ইষ্ট এছিয়া বুলিহে উল্লেখ কৰে, অৰ্থাৎ ভাৰতীয় উপমহাদেশত। কিন্তু এইটো কথা সঁচা যে ভাৰতৰ পৰাই গোটেই পৃথিৱীত যোগা বিয়পি পৰে আৰু ইয়াত ভাৰতৰ অৰিহণা অতিকৈ গুৰুত্বপূৰ্ণ আৰু এইটো কথা সমগ্ৰ বিশ্বই গ্ৰহণ কৰি লৈছে। এতিয়া চাওঁ আহক এই সম্পৰ্কে ভাৰত অৰ্থাৎ ভাৰত চৰকাৰৰ ভিউ কি। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ মতে যোগাৰ আৰম্ভ হৈছিল ভগৱান শিৱৰ পৰা। সেয়েহে শিৱক আদি যোগী অৰ্থাৎ প্ৰথম যোগী বুলিও কোৱা হয়। মান্যতা আছে যে বহুত হাজাৰ বছৰ আগতে আদি যোগী অৰ্থাৎ শিৱই সপ্তঋষিক যোগাৰ জ্ঞান দিছিল আৰু তাৰ পিছত তেওঁলোকে এই জ্ঞান লৈ গোটেই মহাদেশসমূহৰ বিভিন্ন সভ্যতাসমূহত ভ্ৰমণ কৰিছিল। কিন্তু ভাৰততে সাধাৰণ মানুহৰ মাজত ব্যাপক ৰূপত সমাদৰ লাভ কৰিছিল আৰু ইয়াৰ সম্পূৰ্ণ ক্ৰেডিট যায় ঋষি আগষ্টলৈ। তেওঁৱে ভাৰতত ইয়াৰ প্ৰসাৰ কৰিছিল। ঋষি আগষ্ট সপ্তঋষিৰে এজন আছিল আৰু ইয়াত ভাৰত মানে আজিৰ ভাৰতক বুজোৱা নাই। ইয়াত ভাৰত মানে গোটেই ভাৰতীয় উপমহাদেশ অৰ্থাৎ ভাৰত, পাকিস্তান, আফগানিস্তান, নেপাল, বাংলাদেশ এই সকলো দেশকে বুজোৱা হৈছে। আৰু এনে নহয় যে ইয়াৰ কোনো প্ৰামাণিক ৰূপ নাই। সিন্ধু সভ্যতাত পোৱা শিলবোৰত চাই এনেকুৱা বহুত ষ্ট্ৰাকচাৰ দেখিবলৈ পোৱা যায় য'ত মানুহে যোগ মুদ্ৰাত বহি আছে। আৰু যোগা তেতিয়া কেৱল এটা এক্সাৰচাইজ নাছিল। যোগাৰ মূল লক্ষ্য আছিল স্পিৰিচুৱেলি অৰ্থাৎ আধ্যাত্মিকভাৱে নিজক ইম্প্ৰুভ কৰা। গতিকে আমি ক'ব পাৰোঁ নেকি যে যোগা ভাৰতৰ পৰাই আৰম্ভ হৈছিল? ভাৰতৰ তাত যোগাৰ GI টেগ আছে নেকি? আজিকালিতো মেডিচিনৰ পৰা আৰম্ভ কৰি ফল মূল সকলোলৈ GI টেগ থাকেই। উদাহৰণস্বৰূপে চেম্পেইনৰ GI টেগ ফ্ৰেন্সৰ তাত আছে। গতিকে বেলেগ দেশে চেম্পেইনৰ দৰে কিবা এটা বনাই সেইটো চেম্পেইন বুলি কৈ বজাৰত বিক্ৰী কৰিব নোৱাৰে। কেইবছৰমান আগতে ৰসগোল্লাৰ GI টেগক লৈ উৰিষ্যা আৰু ৱেষ্ট বেংগলৰ মাজত কাজিয়া লাগিছিল যে ৰসগোল্লাৰ অৰিজিন ক'ৰ হয়। গতিকে ইণ্ডিয়াৰ তাত GI টেগ আছে নেকি যোগাৰ? ইয়াৰ উত্তৰ হ'ল নাই। ইণ্ডিয়াৰ তাত যোগাৰ GI টেগ নাই, কিন্তু ইণ্ডিয়াই চেষ্টা কৰি আছে। কিন্তু প্ৰব্লেম হ'ল যোগা এতিয়া ইমানেই বেছি বিয়পি পৰিছে গোটেই সমগ্ৰ বিশ্বতে আৰু ইয়াৰ ভেৰিয়েণ্ট প্ৰায় এতিয়া 100ৰো অধিক হ'ব চাগে। যেতিয়া ইণ্ডিয়াত কলনিয়েল ৰুল আৰম্ভ হৈছিল তাৰ পিছত যিবোৰ বস্তু ইণ্ডিয়াত আৰম্ভ হৈছিল সেইবোৰ মানুহে বেকৱাৰ্ড বুলি ভাবিবলৈ আৰম্ভ কৰিছিল আৰু মানুহে সেয়েহে যোগাৰ প্ৰেক্টিছ কৰা বন্ধ কৰি দিলে। কিন্তু পশ্চিমীয়া দেশসমূহত যোগা ফেমাছ হৈ গ'ল আৰু ইয়াৰ কাৰণ আছিল স্বামী বিবেকানন্দৰ আমেৰিকান ভিজিট। বিবেকানন্দৰ মূল লক্ষ্য আছিল আমি আমেৰিকাৰ কালচাৰক ৰেচপেক্ট কৰোঁ আৰু আমেৰিকাই আমাৰ কালচাৰক ৰেচপেক্ট কৰক। আমেৰিকাৰ পৰা আমি ভালখিনি লওঁ আৰু আমেৰিকাই আমাৰ ভালখিনি লওক আৰু সকলোৱে এটা পৰিয়ালৰ দৰে মিলা প্ৰীতি কৰি থাকোঁ। কিন্তু আমেৰিকাই যোগাটো ল'লে, কিন্তু যোগাক ইণ্ডিয়ান কালচাৰৰ পৰা একাষৰীয়া কৰি দিলে আৰু এতিয়া যোগা এটা ব্ৰেণ্ড হৈ পৰিছে তাত USAত। আপোনালোকে হয়তো শুনিছে খ্ৰীষ্টিয়ান যোগাৰ কথা, য'ত তেওঁলোকে ওমৰ সলনি MN উচ্চাৰণ কৰে। ইয়াৰ লগতে বহুতো যোগা মুদ্ৰা যিবোৰৰ নাম সংস্কৃত আছিল সেইবোৰ তেওঁলোকে চেঞ্জ কৰি পেলাইছে ইংলিছলৈ। আমেৰিকাত যোগা এটা মাল্টি-বিলিয়ন বিজনেছ হৈ উঠিছে। কিন্তু দুখৰ কথা এয়ে যে আমেৰিকানছে যোগাক কেৱল বডি ফিটনেছলৈকেহে সীমিত ৰাখিছে। কিন্তু যোগাৰ লক্ষ্য কেতিয়াও বডি ফিটনেছ নাছিল। যোগাৰ লক্ষ্য আছিল ফিলচফিকেলি, স্পিৰিচুৱেলি মাইণ্ডক ইম্প্ৰুভ কৰা। বডি ফিটনেছ তাৰ কেৱল এটা অংশহে আছিল।
বৰ্তমান সময়ত য়োগা ইমানেই বেছি ইণ্টাৰনেশ্যনেলাইজড হৈ গৈছে যে ইয়াৰ GI টেগ ডিমাণ্ড কৰাটো ইমান সহজ কথা নহয় য়োগাৰ এক্সেক্টলি অৰিজিন ক'ত ভাৰততে নে আন বেলেগ কাণ্ট্ৰিতে এতিয়ালৈ তাৰ কোনো প্ৰমাণ নাই গতিকে KP শৰ্মা অলিৰ য়োগা অনলি নেপালত আৰম্ভ হৈছিল বুলি কোৱা কথাৰ কোনো সেন্স নবনে হয়তো তেওঁ এনেকৈ ক'ব পাৰিলে হয় যে য়োগা সাউথ এছিয়াৰ য়োগা ইণ্ডিয়াৰ যিমান আমাৰো সিমানেই য়োগা আমাৰ সকলোৰে তেওঁ এনেকৈ নিশ্চয় ক'ব পাৰিলে হয় কিন্তু এতিয়া কথা হ'ল নেপালে মাজে সময়ে এনেকুৱা এণ্টি ইণ্ডিয়া ষ্টেটমেণ্টবোৰ কিয় দি থাকে কেতিয়াবা ৰামৰ ওপৰত কেতিয়াবা য়োগাৰ ওপৰত ইয়াৰ কাৰণ হ'ল চাইনিজ কমিউনিষ্ট পাৰ্টিৰ ইনফ্লুৱেঞ্চ নেপালী পলিটিক্সত এতিয়াও চাইনিজ কমিউনিষ্ট পাৰ্টিৰ বহুত ইনফ্লুৱেঞ্চ আছে যদিও নেপালত সময়ে সময়ে ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন উঠে নেপালৰ ইণ্টাৰনেল টপিকত ইণ্টাৰফিয়াৰেঞ্চৰ কিন্তু চাইনাই অ'পেনলি নেপালৰ পলিটিক্স এতিয়াও কণ্ট্ৰল কৰি আছে আৰু ইণ্ডিয়াৰ যি ছফ্ট পাৱাৰ তাক হাৰ্ট কৰিবলৈ চেষ্টা কৰি আছে যাতে নেপালত এটা অভাৰঅল এণ্টি ইণ্ডিয়া চেণ্টিমেণ্ট বিল্ড আপ হয় আৰু চাইনাই নেপালক ইণ্ডিয়াৰ এগেইনষ্টত ইউজ কৰিব পাৰে গতিকে আজিলৈ ইমানেই লগ পাম এটা নতুন তাৰিখত এটা নতুন ভিডিঅ'ৰ সৈতে